আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰাসৰ ঘৰত আছোঁ। আপোনালোকে গম পাইছে এইটো মন্দিৰ হয়। মংগলদৈত আছে স্থান আৰু মোৰ বন্ধুসকলো আহিছে মোৰ সৈতে। আৰু ৰাসত আপোনালোকে দেখিবলৈ পাইছে মূৰ্তি দেৱতাসকল, ইয়ানি ৰাধা, কৃষ্ণ, গোপিনী আৰু বিভিন্ন সকল দেৱতা। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিলে গম পাব মই ভিডিঅ'ৰ যোগেদি কি কৰোঁ, ইয়ানি কি দেখাম আপোনালোকক। তো গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাইছে আপোনালোকে, আৰু এইটো ৰাসৰ খলা, এইটো নাচনী, এইটো প্ৰধানমন্ত্ৰী আহিব বোলে। দেখিবলৈ পাইছে মোৰ ভিডিঅ'ৰ জৰিয়তে আজি ৰাসৰ প্ৰশাসনত প্ৰথমতে আহিছে আমাৰ NCC গ্ৰুপ। তেখেতসকলে পিছৰ যিখিনি প্ৰশাসনৰ যাত্ৰা তেখেতসকলক আগুৱাই লৈ গৈছে তেখেতলোকে। আৰু পিছত আছে আমাৰ ৰাধা কৃষ্ণ গোপিনীসকল। ৰাধা কৃষ্ণ নহ'লে ৰাসলীলাই সম্পূৰ্ণ নহয়। আৰু পিছফালে আছে বেণ্ডপাৰ্টি, অন্যান্য সংস্কৃতিৰ লোক যেনে অসমীয়া, বঙালী সম্প্ৰদায়ৰ লোক। বড়ো নাই বাৰু, তথাপিও এজনী দুজনীমান বড়ো ড্ৰেছ পিন্ধা ছোৱালী আছে, তেওঁলোককো আপোনালোকে দেখিবলৈ পাইছে। আৰু আছে বহুতো পিছফালে ওজা দল, ৰাম লক্ষ্মণ সীতা, ৰাৱণ কৰ্ণৰ সজাগ ৰূপত সজোৱা সকল ব্যক্তি তেখেতকো দেখিবলৈ পাইছে।